হাই দোস্ত, গুড মৰ্ণিং। মোৰ আজি মনটো বহুত ভাল লাগি আছে। মই আজি মামাহঁতৰ ঘৰলৈ যাম। হাই দোস্ত, মই এতিয়া দাঁত ব্ৰাছ কৰি লওঁ দেই। ৰ'ব, মই কলগেটটো লগাই লওঁ। হাই দোস্ত, মই আজি ফুৰিবলৈ যাম। হাই দোস্ত, মোৰ মুখ ধুই হৈ গ'ল। এতিয়া মই কাপোৰ পিন্ধিম গৈ পেলাই। এতিয়া কোনযোৰ পিন্ধো? এযোৰকে পিন্ধো নেকি? এযোৰকে পিন্ধো দিয়ক, এযোৰকে। হাই দোস্ত, আমি মামাহঁতৰ ঘৰলৈ গৈ আছোঁ। আপোনালোকক এতিয়া দেখাম। হাই দোস্ত, আমি এতিয়া সালনী মাছ পালোহি। গংগাৰ গেট এইফালে দিয়ে মামাহঁতৰ ঘৰলৈ যায়। এইফালে আকাশী গংগালৈও যায়। তাৰপৰা মামাহঁতৰ ঘৰৰ পৰা গোটেইখিনি দেখাম আপোনালোকক। আজি শাওণ মাহৰ কাৰণে আমি আকাশী গংগা আহিছোঁ শৰাই দিবলৈ। ব'লকতে যাওঁ আমিও। হাই দোস্ত, মই গংগালৈ গৈ আছোঁ। এয়া চাওক, মানুহবিলাক খোজকাঢ়ি কাঢ়ি গৈ আছে। ইমান ধুনীয়া ৰাস্তা চাওক। হাই দোস্ত, আমি গংগা পাই গ'লোহি। গংগা গেটৰ পৰা 1 কিলোমিটাৰ। কি লাগে? হাই দোস্ত, আমি ইয়াৰ পৰা এতিয়া বন্তি চাকি কিনিম। হাই দোস্ত, কৰোণাৰ কাৰণে এইফালে গেট বন্ধ। আমি সেইফালেদি যাব লাগিব। আমি এতিয়া সেইফালেদি যাম। বান্দৰ চাপ মই এতিয়া মন্দিৰত সোমাম। মই বন্তি চাকি কিনি আনিছোঁ। এতিয়া মন্দিৰত গৈ পেলাই জ্বলাম। হাই দোস্ত, এয়া শৰাই দিম। এয়া পাতি আছে ফল মূল। হাই দোস্ত, এয়া চাওক গংগা ভিতৰটো। এয়া বন্তি জ্বলাইছে। হাই দোস্ত, এয়া চাওক মই ধূপ লৈছোঁ। হাই দোস্ত, এয়া চাওক মই ধূপ লৈ আছোঁ।
শিৱ বাবাৰ মূৰ্তি ইমান ধুনীয়াকে বহি আছে। হাই দোস্ত, চাই কিমান ধুনীয়া লাগিছে পৰিৱেশটো। হাই দোস্ত, চাই ইমান পানী পৰিছে, বৰষুণ পৰা